এভৰিৱান নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটি লং ব্লগলৈ আৰু এতিয়া বাজিছে 6টামান বাজিছে তথাপিও পোহৰ হৈয়ে আছে আৰু এতিয়া মই যাওঁ গা ধুবলৈ ফ্ৰেছ হৈ লওঁ কাৰণ ঘামি জুমি একদম অৱস্থা নাই বহুত বেছি গৰম তো তাৰ কাৰণে প্ৰথমতে মই ফ্ৰেছ হৈ আহোঁ আৰু আজি কেনেকৈ মানে আৰু আগলৈ মানে কি কৰোঁ আজিৰ ব্লগটোত সেয়া দেখুৱাম চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই ফ্ৰেছ হৈ ধুনীয়াকৈ যাবলৈ ওলালোঁ মানে একেবাৰে মানে ওলায়ে দিছোঁ মোৰ ওলাই যাবলগীয়া আছে তো একেলগে যিখিনি বাহিৰৰ কাম আছে সেইখিনি একেলগে কৰিও আহোঁ বুলি পেলাই একেলগে ৰেডি হ'লোঁ এতিয়া গৈ আছোঁ। তো গাইছ এতিয়া ওলাই যাওঁ মানে মই ৰেডি হৈ গ'লোঁ আৰু মানে ৰখি আছোঁ বাহিৰতহে ঠাণ্ডা বতাহ বাপৰে মানে ৰুমত ইমান গৰম ওলাই আহিহে ভাল লাগিছে এতিয়া। এতিয়া চাহ খাবলৈ চিকেন পকৰা লৈ আছোঁ আৰু এয়া এইফালে গেলামালটো অকণমান বস্তু আছিলে ল'ব লগা তো সেইখিনি লৈ লওঁ বেলেগ একো নাই এই মোৰে কেক চেক এনেকৈ ৰাতি হ'লে ভোক লাগে যে তো সেইটোৱে খাব কাৰণে মানে মই লৈ লৈছোঁ আৰু এইফালে ফাৰ্মাচীটো সোমালোঁ এবাৰ মানে একেবাৰতে কামবোৰ মই কৰিব পালে ভাল পাওঁ এনেকৈ থৈ দিলে মোৰ অশান্তি লাগে সেইটো কাৰণে যেতিয়াই ওলাই আহোঁ তেতিয়া গোটেইখিনি কামেই কৰিব বিচাৰোঁ যাতে মানে প্ৰব্লেম নহয় আৰু এইটো আমাৰ দাদাজন ইনাই বিনাই ঘূৰি আছে গৰমত চাগে দাদাই জোন বিচাৰি আছিলে মই বোলো সেইফালে চাহ পাই যাব পাৰে ন ভালকৈ চালে হা তই কি ইফালে চোৱাই নাছিলি ভাল লাগিছে চোৱা এইটো কেনেকুৱা গোন্ধটো মই গমেই নাপালোঁ চাওঁ গোন্ধটো এইটো ভাল ভালেই আছে মই দাদাই বহুত মানে ডিছকাউণ্ট দিয়ে এতিয়াতো মই ভিডিঅ' কৰি আছোঁ এতিয়া আকৌ আৰু মানে ডিছকাউণ্ট দিব এয়া ওলাই আহিছে নো ডিছকাউণ্ট নকৰে আগতে কিনি থাকোঁতে ধুনীয়া চুট কৰিছিলে ভুল হৈ গ'ল ফেচটো চচমা জোন বঢ়িয়া ঘৰ বুলি 39 টকা 39 এয়া এতিয়া চিকেন পকৰা আনিছোঁ আৰু চাহ খাই লওঁ তো এয়া চিকেন পকৰা আনিছিলোঁ আৰু এয়া চাহ লৈ লৈছোঁ এতিয়া গাইজ খাওঁ আৰু দেখিছে গৰমত ঘামি অৱস্থা নাই খাওঁ আৰু এয়া পোলাও এয়া মাংস এইফালে নেমু আৰু পিঁয়াজ লৈ লৈছোঁ এতিয়া ধুনীয়াকৈ খাওঁ গুড মৰ্ণিং এভৰিৱান এয়া ৰাতি বৰষুণ দিছিলে যে বতৰটো এতিয়া এনেকুৱা হৈছে আৰু কালি ৰাতি মই শুই গ'লোঁ ভিডিঅ'টো থাকি গ'ল বনাবলৈ এয়া মোৰ মানে BEdৰ এক্সৰ ৰিচাৰ্জটো সেয়াই মানে ভুল হৈছিলে তো এতিয়া তাকে চাই আছোঁ আৰু কি ভুল হৈছে বজাৰ যাবলৈ লৈছোঁ লগৰকেইজনী ৰখি আছে আগফালে তাকে ভাবিছোঁ অকণমান যাওঁ সিহঁতৰ লগতে কিবা ভাল পালে মোৰ লগতে লৈ আহিম এয়া দুজনীকে লগ পালোঁ দুজনীয়ে বজাৰতে ৰখি আছিলে মোৰ কাৰণে এতিয়া বলক বজাৰ কৰিবলৈ যাওঁ ৰুমটো ধুনীয়া হয় কিন্তু হেৰি ঘৰৰ নেকি আপোনালোকৰ ভাল লাগিছে
বেঙেনা কেনেকৈ? এতিয়া গৈ আছোঁ জেৰক্সৰ দোকানলৈ, কাৰণ কৈছিলোঁ নহয়, কাৰণ মোৰ এক্সৰ ৰিচাৰ্জটো অকণমান ভুল হৈ আছিলে, তো তাকে ভাবিলোঁ ঠিক কৰি আহোঁ দোকানলৈ গৈ। সঁচাকৈ মানে বাহিৰতহে ঠাণ্ডা, ভিতৰত থাকিবলৈকে মন নাযায়। সেয়া দোকানত ভিৰ লাগি আছে, সদায় মানে এনেকৈ ভিৰ হৈয়ে থাকে, তো প্ৰায়ে আমাৰ দেৰি হৈয়ে যায় এনেকৈ কামবোৰ কৰোঁতে। মই দিলোঁ মূৰত আমাৰ শিল্পাক লগ পালোঁ। মাজে মাজে গাই ফুৰি যাওঁ ন। আমাৰ পৰা পইচা লৈ আমাকে পাৰ্টি খোজে এজন মানুহ। নতুন এখন চকী লৈছে, আমাক পাৰ্টি দিব লাগে। এখন উলিয়াই ল'লোঁ, আমি এতিয়া এক্সাম দিব লাগে আৰু। এয়া এফালে ফেন। এয়া আহি কিনে এতিয়া চাহ খালোঁ, মানে খাই আছোঁ এতিয়া। তো এতিয়া ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু একদম চুলি ধুনীয়াকৈ বান্ধি ল'লোঁ। এতিয়া মই ৰেষ্ট ল'ম, কাৰণ মোৰ মাথা বিষাই আছে। যিটো আহিছোঁ আজিৰ ব্লগটো এইখিনিয়ে আছিলে। তো নেক্সট এটা ব্লগত আপোনালোক আকৌ লগ পাম, তেতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। বাই বাই।